হাই হেল্ল' নমস্কাৰ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ আজি মোৰ লগত আছে ধেমাজিৰ এগৰাকী বিশিষ্ট শিল্পী যিগৰাকী সংস্কৃতিৰ দিশত বহুখিনি অৱদান আছে আৰু আমি সেই অৱদান পাই আহিছোঁ আৰু লৈও আহিছোঁ আজি মোৰ লগত আছে ধেমাজিৰ কৃষ্ণ কান্ত গগৈ এগৰাকী বাদ্যশিল্পী বিহুৰ লগতে অন্যান্য বাদ্যসমূহ তেওঁ সজাই বনায় আৰু তেওঁ আজি মোৰ লগত আছে নমস্কাৰ জনাইছোঁ আপোনাক নমস্কাৰ পোনপ্ৰথমতে আপোনাক স্বাগতম জনাইছোঁ মোৰ চেনেললৈ সকলোকে মোৰ প্ৰতিভাৰ সন্ধান চেনেললৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজিৰ ভিডিঅ'টো আৰম্ভ কৰিব লৈছোঁ প্ৰথমতে আপোনাৰ পৰা মই আপোনাৰ পৰিচয়টোৱে জানিবলৈ বিচাৰিছোঁ আৰু ৰাইজেও জানিব পাৰিব প্ৰথমতে নমস্কাৰ মোৰ নাম কৃষ্ণ কান্ত গগৈ ধেমাজি জিলা পোষ্ট অফিচ গুটুং আৰু আমাৰ গাঁওখন হৈছে গুটুং হাঁহচৰা পঞ্চায়ত হৈছে মৰিঢল হয় তেওঁ পৰিচয়টো পালে সকলোৱে তেওঁ ধেমাজিৰ এনে এগৰাকী বিশিষ্ট শিল্পী যিগৰাকীৰ কৈছোঁৱে আগতে মই সংস্কৃতিৰ দিশত তেওঁৰ বহুখিনি অৱদান আছে আৰু আমাৰ এইফালে আগত আপোনালোকে দেখিব পাইছেই বিভিন্ন ধৰণৰ বাদ্য এই সকলো ধৰণৰ বাদ্যবিলাক তেওঁ সজায় আৰু অসমতেই নহয় অসমৰ বাহিৰলৈকেও তেওঁ বাদ্য গৈছে আৰু লৈ গৈছে অৰ্থাৎ তেওঁ ইমান সুন্দৰ সুন্দৰ বাদ্য সজাই বনায় আৰু সকলোৱে ভাল পায় তেওঁ এই প্ৰতিভা আজি আপোনালোকৰ আগত তেওঁক লৈ আহিছোঁ তেওঁৰ বাদ্যখিনি আপোনালোকৰ আগত পৰিচয় কৰাই দিম দেখুৱাম আৰু দুই এষাৰ কথা পাতিম তো চাই থাকক শেষলৈকে ভিডিঅ'টো স্কিপ নকৰাকৈ আপোনাৰ এতিয়া বাদ্য কিমান বিধমান আপুনি বনাই থৈছে এতিয়া বৰ্তমান কিমান বিধ আছে সেইটো ক'ব নোৱাৰিম কিন্তু মোৰ 31 বিধ বাদ্য হৈছে মোৰ নিজ হাতৰ বাদ্য 31 বিধ হয় আৰু নিজে সৃষ্টিও কৰিছোঁ দুবিধ বাদ্য এবিধৰ নাম দিয়া হৈছে নামাকৰণ কৰা হৈছে বাঁহৰ পৰা এযোৰ নাগাৰা বনাব পাৰি নেকি তাত কোনো চামৰা ব্যৱহাৰ নকৰাকৈ বাঁহৰে এযোৰ নাগাৰা মই বনাইছিলোঁ আৰু বজাৰত মুকলি কৰিলোঁ যথেষ্ট বিক্ৰীও হৈছে আৰু এবিধ বাদ্য বনাইছোঁ কিন্তু তাৰ নামাকৰণ এতিয়ালৈকে কৰা নাই কি নামেৰে নাম দিয়া হ'ব সেই বাদ্যবিধ বনাইহে থৈছোঁ নিজেই চিন্তা কৰি আচলতে এই বাদ্য বিভাগ হৈছে সৃষ্টিমূলক বাদ্য নিজেই সৃষ্টি কৰা হয় আপোনালোকে তেওঁ বনোৱা যিখিনি বাদ্য আছে সকলোখিনি তেওঁ এটা এটাকৈ অকণমান পিছতে আমাক দেখুৱাই দিব আৰু তেওঁ কৈছে যে 31 বিধ বাদ্য তেওঁ নিজৰ সৃষ্টি বুলি নহয় আগৰ পৰা যিখিনি আহিছে সেইখিনি বনাইছে তাৰ লগতে নিজৰ সৃষ্টি তেওঁ দুটা বাদ্য উলিয়াইছে অৰ্থাৎ বাঁহৰ নাগাৰা আৰু এবিধ বনাই থৈছে যিবিধৰ নামাকৰণ কৰিবলৈ বৰ্তমানলৈকে হোৱাই নাই তো বাঁহৰ নাগাৰা তেওঁ বনাইছে প্ৰথমতে আমি সেইবিধকে অকণমান চাই লওঁ অকণমান হয় প্ৰথম দেখাইছোঁ দৰ্শকক নাগাৰাযোৰ বুলি ক'বলৈ যাওঁতে দুটা নাগাৰাৰ প্ৰয়োজন হয় দুগী আৰু ডাইনা এটা সৰু এটা ডাঙৰ অৰ্থাৎ এইটো সৰু নাগাৰাটোৰ শব্দ হ'ব এনেকৈ ঠিক তেনেকৈ এইটো হৈছে ডাঙৰটো ইয়াৰ মাতটো ডাঙৰটোৰ দৰে হ'ব এয়া এতিয়া অৱশ্যে মই বৰ ভালদৰে বাদ্য সংগত কৰিব নাজানো বনাবলৈহে যিমান পাৰোঁ যত্ন কৰি অকণমান নিজৰ সৃষ্টি ৰাইজক অকণমান দৰ্শকক ইয়াৰ মাতটো কেনেকুৱা হ'ব তাকে শুনাই দিছোঁ ঠিক আছে মাজতে লাগি ধৰিছিলে হয় একো নাই খুব সুন্দৰ আচলতে আঁতৰৰ পৰা যদি শুনা যায় তেতিয়াহ'লে নেগেৰা বাঁহৰ নেগেৰা নহয় ইভাগ নেগেৰা বজাই থকা বুলি আচলতে অনুভৱটো আহি যাব
আৰু খুব সুন্দৰ হৈছে আপুনি এয়া নিজে বনোৱা হয় আচলতে মোৰ চিন্তাটো আহিলে আমাৰ বিহুৰ বাদ্য ধুতং যি ভাগ বাদ্য সেই বাদ্যবিধ যেতিয়া মই বনাইছিলোঁ তেতিয়া তাক যেতিয়া মই বজাই চাইছিলোঁ তেতিয়াই মোৰ চিন্তাটো সোমালে যে মইচোন এনেকৈ বাঁহৰ পৰা এযোৰ নাগাৰা বনাব পাৰিম নেকি সেই চিন্তাটো কৰাৰ পিছতে মই আমাৰ থলুৱাই বাঁহ বিজুলী বাঁহৰ পৰা একেপাপ বাঁহতে দুটা নাগাৰা বনাইছিলোঁ এতিয়া এইটো বিজুলী বাঁহ নহয় এইটো ঠাইভেদে নামাকৰণ কৰি এই বাঁহটো কিছু লোকে এচৌ কয় কিছু লোকে দলৌ কয় কিছু লোকে কাক কয় ঠিক তেনেকৈ আৰু বহুত বিধৰ ভাগে মই নামটো শুনিছোঁ যিকোনো জেগাত গতিকেলৈ ইয়াৰ নিৰ্দিষ্ট নাম কি হ'ব পাৰে সেইটো মই উত্তৰ দিব নোৱাৰিম এই বাঁহটো যথেষ্ট ডাঙৰ ইমানটোমান হৈ যায় বাঁহটো এজোপা গছ আৰু ধৰি ল'বলৈ গ'লে আমাৰ এইটো চাইডে মই এঠাইতে পাইছোঁ এই বাঁহটো মৰিঢল পঞ্চায়ততে আছে বালি মানে জামুগুৰিত পৰে সেইডোখৰ সেই জামুগুৰিৰ পৰা এই বাঁহটো মই এতিয়া সংগ্ৰহ কৰিছোঁ ঠিক আছে তেওঁ খুব সুন্দৰকৈ আচলতে খুব ধুনীয়া লাগিছে মোৰ ভাগৰ ধুনীয়া লাগিছে আপোনালোকে কি পায় ভিডিঅ'টো চাই জনাব আৰু এইবিধ বনাওঁতে আপোনাৰ সময় কিমানমান লগা হৈছে এইবিধ বাদ্য বনাওঁতে সময় লয় একেবাৰে আৰম্ভণিৰ পৰা শেষলৈকে ৰং কৰাকৈ আদি কৰি যদি ধৰিবলৈ যোৱা যায় তেতিয়াহ'লে প্ৰায় এদিন বুলি ক'ব লাগিব হয় আমি তেওঁৰ বাদ্যসমূহ এবিধকৈ চাম তাৰ আগতে মই আপোনাৰ পৰা বিশেষ কথা এটা জানিব বিচাৰিছোঁ আপুনি এইসমূহ বাদ্য কেতিয়াৰ পৰা মানে বনাব লৈছিলে বা কাৰোবাৰ পৰা শিকি নে নিজে প্ৰস্তুত কৰিছিলে এই বাদ্যসমূহ মই প্ৰথম আৰম্ভ কৰিছিলোঁ 2012 চনত তেতিয়া গগনা দুই এখনমান বনাওঁ তাৰপিছতে কাকৈ ফণি বনাবলৈ ল'লোঁ কিন্তু প্ৰেৰণা দিয়া এজন ব্যক্তি আছে সেইজন বহুতেই চিনি পাব মিণ্টু চুতীয়া বিখ্যাত বিহুৱা বুলি ক'ব লাগিব তেওঁৱে মোক প্ৰেৰণা দিছিলে আচলতে তেতিয়া মোক কৈছিলে যে কৃষ্ণ তই এই বস্তুবিলাক বনাইছ যেতিয়া অলপ বহল পৰিসৰত বনাচোন যথেষ্ট ভাল হ'ব কাৰণ চাহিদা আছে এই বস্তুবোৰ আজিকালি প্ৰায় নাইকিয়া হৈছে মানুহ সেই কথাষাৰ যেতিয়া ক'লে মই চিন্তা কৰিলোঁ হয় দেই কথাষাৰ তেতিয়াই মই বহল পৰিসৰত বনাবলৈ যত্ন কৰিলোঁ আৰু বনাই যেতিয়াই যিমান ভিতৰলৈ সোমাই গৈছোঁ সিমানেই মোৰ আগ্ৰহটো বাঢ়ি গৈ আছে ইটোৰ পিছত সিটো বস্তু মই কেনেকৈ আমাৰ লুপ্তপ্ৰায় অৱস্থা যিবিলাক বস্তু মানে বাদ্য বস্তু নহয় আচলতে যিবিলাক বাদ্য আমাৰ লুপ্তপ্ৰায় অৱস্থা হৈছে সেই লুপ্তপ্ৰায়ৰ পৰা পুনৰ যাতে সজীৱ কৰি দৰ্শকক বা আমাৰ সমাজত যাতে চিনাকি কৰি দিব পাৰোঁ যে এইবিধ বাদ্য তেনেকুৱা এনেধৰণৰ যিখিনি বাদ্য সেই ক'ৰবাত বনাই গৈ থাকোঁতেই এতিয়া সেই সৃষ্টি কৰিবলৈও এটা মানে চিন্তাধাৰা হৈছে হয় হয় আপোনাৰ মইতো দেখি আছোঁ বিভিন্নবিধ এতিয়া মই নিজে চিনি নাপাওঁ ইমান দিনে এইটো দিশত আছোঁ যদিও কিছুমান বাদ্য এতিয়া মই নামেই নাজানো অৰ্থাৎ চিনিও নাপাওঁ তেওঁ তেনেবোৰ বাদ্যও তেওঁ সংৰক্ষণত ৰাখিছে আৰু নিজে মানে বাদ্যবিধ যত্ন কৰি পিনি তেওঁ ৰাখিছে ৰাইজৰ কাৰণে আৰু দুই এবিধ বাদ্য আৰু হয় বিশেষ মই যিবিলাক বাদ্য নেকি সৰ্বসাধাৰণতে লুপ্তপ্ৰায়ৰ পৰা ঘূৰাই অনা বাদ্য সেই বাদ্যসমূহকে মই দেখাবলৈ যত্ন কৰিম এই বাদ্যবিধ হৈছে আনন্দ লহৰী এইটো এটা বাঁহৰ চুঙা ইয়াক চালনি কৰা হৈছে কোনে কোনে আগতীয়াকৈ চিনি পায় জনাব তাৰপিছত ইয়াক কাঠকুটলি তলত লৈ পিনি বজাব এনেধৰণৰ বজাব অৱশ্যে মইতো আগতে কৈছোঁ এই বজোৱাত মই সিমান ভাল নহয় সিমান ভালকৈ বজাব জনা নাই মই ঠিক তেনেকৈ হয় খুব সুন্দৰ হৈছে হয় আৰু এবিধ বাদ্য জেংটং নহয় জেনটং কয় হয় এই বাদ্যবিধ অলপ ইয়াত লগাই বজাব লাগিব হয়
এইবিধ বিহুৰ লগত বজোৱা হয়নে বেলেগ? হয়, বিহুৰ লগতে বজোৱা হয়। খুব সুন্দৰ। আপোনালোকে এই যি দুবিধ বাদ্য দেখুৱালে তেওঁ আপোনালোকে আগতে দেখিছেনে আৰু চিনি পায়নে? কমেণ্ট কৰি জনাব। হয়, তাৰপিছত এইখন হৈছে চাৰিন্দা। আৰু বড়োসকলৰ বাদ্য এবিধ আছে চাৰেংগী বুলি কয়। সেইবিধৰ ঠকটো অলপ বেলেগ, তাৰ ডিজাইনো বেলেগ। সেইবিধ মই এইবাৰ বনামহে। এতিয়ালৈকে বনাবলৈ সময় পোৱা নাই। আচলতে ইয়াত মোৰ বহুত বস্তুৱেই নাই এতিয়া, কাৰণ বনাই থকা হৈছেহে। কিন্তু কিছুমানে এই বাদ্যভাগক কয় বিন বুলিও কয়, কিন্তু বিন প্ৰকৃততে নহয়। এখন বিন হ'বলৈ হ'লে নাৰিকল টুকুৰাৰ পৰা যিখন বনোৱা হয় আৰু তাৰ প্ৰকৃত চাৱনিটো হ'ব লাগে ভেকুলী চালেৰে চাৱনি কৰিব লাগে। আচল বিন সেইখনেই, কিন্তু আজিকালি ভেকুলী পাবলৈ অলপ জটিল হয়। মইতো বহুত বছৰৰ পৰাই যত্ন কৰিও এতিয়ালৈকে সংগ্ৰহ কৰিবই পৰা নাই ডাঙৰ ভেকুলী চালটো। গতিকেলৈ মই এতিয়া গুৰি চালৰ পৰা চাৱনি কৰোঁ বিনো। এতিয়া এই চাৰিন্দাখনৰ মাতটোকে শুনাই দিছোঁ। ঠিক আছে। হয়, ইয়াক অকণমান তেল দিব লাগিব। তেল হয়। খুব সুন্দৰ। এইবিধ বাদ্য মানে কিহত বজোৱা হয়? এইবিলাক আচলতে বিহুতো বজাব পাৰে, বিয়ানামো গাব পাৰে। বিয়ানাম ঠিক তেনেকৈ বা লোকগীত এইবিলাকো আচলতে ইয়াত সুৰটো দিব পৰাটোৱে কথা, বা যিকোনো হেৰিয়ত বজাব পাৰে। হয় হয়। ইয়াৰ পিছত আৰু কি দেখাব? সকলোৱে দেখা পাইছে তেওঁ বাদ্যসমূহ বজাইছে আৰু এবিধ বাদ্য তেওঁ বজাই শুনাব। এইটো হৈছে একতাৰা বুলি কয়। এতিয়া একতাৰা চবতকৈ ভাল হয় যিটো আমাৰ এলাও। বহু লোকে জাতিলাও বুলি কয়, কিন্তু জাতিলাও নহয়, কোমোৰাৰ মানে এই ৰঙালাও নিচিনা দেখাত, কিন্তু সেইটো জাতিলাও বুলি বহুতে কয়, কিন্তু সেইটো এলাও বুলি কয়। তাৰ খোলাটোৰ পৰা বেছি ভাল শব্দ হয়। কিন্তু এতিয়া এইটো মই শ্ৰীফলৰ পৰা বনাইছোঁ। শ্ৰীফলৰ পৰা বনাই ৰাখিছোঁ। এইবাৰ বনাবৰ কাৰণে মই জাতিলাও কেইটামান সংগ্ৰহ কৰিছোঁ। নিজৰ ঘৰতো আছে আৰু বেলেগৰ পৰাও আনি মেলি থৈছোঁ। ইয়াৰ মাতটোতকৈ জাতিলাও খোলা বা এলাও খোলাৰ পৰা যিটো বনোৱা হয় সেইটোৰ মাতটো বেছি ভাল। কিন্তু হ'লেও এইটো মাতটো এবাৰ শুনাই দিছোঁ। এতিয়া এই গৰম হৈ আছেতো, আঙুলিবিলাক ঘামি আছে, সেইটো কাৰণে আঙুলিটো বুলনি দিব পৰা নাই সিমান। হ'লেও আমি সৰ্বসাধাৰণতে দেখি নথকা বাদ্য তেওঁৰ ওচৰত আছে, আৰু তেওঁ এই সংস্কৃতিৰ দিশত অৱদান বুলি কৈছোঁ যে তেওঁ এনেবোৰ বাদ্য তেওঁ বনায় আৰু বিভিন্ন লোকে তেওঁৰ পৰা লৈ যায়। আৰু আমাৰ ধেমাজিতো প্ৰায় তেওঁৰ পৰা লৈ বস্তু বাদ্যই বহুখিনিয়ে ব্যৱহাৰ কৰি আছে, আৰু আছে বাদ্য আপোনালোকে চাই থাকক, দেখাব। এতিয়া মই যে কৈছিলোঁ আৰু এবিধ বাদ্য বনাই থৈছোঁ, নামাকৰণ কৰা নাই, নামেই দিব পৰা নাই বুলি যে কৈছিলোঁ, সেই বাদ্যবিধ হৈছে এইবিধ। এতিয়া চিন্তা কৰিব লাগিব, যদি দৰ্শকে কিবা এটা নাম বিচাৰি পায় তেতিয়াহ'লে নিশ্চয় কমেণ্টত জনাব। প্ৰথমতে যিহেতু কোৱা হৈছিলে যে তেওঁ নিজস্ব সৃষ্টিৰ দুবিধ বাদ্য আছিলে, আৰু এইবিধ হৈছে এবিধ বাদ্য যিবিধৰ তেওঁ নামাকৰণ বৰ্তমানলৈকে দিব পৰা নাই। আপোনালোকৰ যদি কোনোবাই জানে তেতিয়াহ'লে কমেণ্ট কৰি জনালে সুবিধা হ'ব। তেওঁ হয়, এই বাদ্যবিধ মই বজাই শুনাই দিছোঁ।
খুব সুন্দৰ এইবিধ বাদ্য কিহৰ পৰা বনোৱা হৈছে মানে কোনটো বাঁহ সেই যিটো মই নাগাৰা বনাইছোঁ সেই বাঁহটোৱে এতিয়া দৰ্শকে এইটো লক্ষ্য কৰক নাগাৰা বনোৱা বাঁহটোতকৈ এই বাঁহডোখৰ আৰু ডাঙৰ কিন্তু ইয়াতকৈ ডাঙৰো আছে মোৰ ঘৰতে আছে এতিয়া সেইকেইটা ব্যৱহাৰ কৰা নাই কৰিমহে এই পাবো এপাব আছে এই পাবো ডাঙৰে হয় যথেষ্ট যথেষ্ট ডাঙৰ বা আমি এতিয়া তেওঁৰ বাদ্য বুলিহে দেখিবলৈ পাইছোঁ নহ'লে এনেকুৱা বাঁহ মই দেখিয়ে পোৱা নাই আজিলৈকে তাৰপিছত এতিয়া প্ৰায় মোক এতিয়া বস্তু নাই বুলি যিহেতু কৈছোঁৱেই ইয়াত বাঁহী কেইটামান আছে বাঁহী নিজে বনাই মই নিজে বনাওঁ এইবিলাক হৈছে ক্লাছিকেল বাঁহী আৰু সাধাৰণ যিবিলাক বাঁহী সেইবিলাকো নাইকিয়া হৈ আছে এটাও নাই আৰু সেইযোৰ হৈছে নাগাৰা মাটিৰ পৰা বনোৱা মই খোলাটো কিনি আনি চাৱনি নিজে কৰোঁ হয় ঢোলো চাৱনি কৰোঁ খোলো কৰোঁ ঠিক এনেকৈ এইবিলাক দৰ্শকে হয়তো দেখিছে মহৰশিঙৰ পেঁপা এইবিলাক আধাৰুৱা হৈ আছে সম্পূৰ্ণ কৰিব পৰা নাই সম্পূৰ্ণ হৈ থকা ইয়াত চাৰিযোৰ আছে কিন্তু যদিও আছে দৰ্শকক মই মাতটো শুনাই দিব নোৱাৰিম ইয়াৰ যিযোৰ নলিচা পেঁপা এইভাগে এই বস্তুখিনি মোৰ সম্পূৰ্ণ হোৱাগৈ নাই অকল এই খোলাটোহে আচলতে এতিয়া সময়টো বিহুৰ সময় হোৱাগৈ নাই কাৰণে তেওঁৰ ওচৰত সেইসমূহ সামগ্ৰী যুগুত হৈ থকা নাই কিন্তু বিহুৰ আগত আপোনালোকে সকলোখিনি তেওঁৰ ওচৰত পাব আৰু তেওঁক কণ্টেক্ট কৰিলে সকলোখিনি তেওঁৰ পৰা ল'ব আঘোণৰ পৰাই মোৰ বস্তু চব যোগাৰ হৈ যায় হয় এতিয়া দৰ্শকক দেখাম সুতুলি এইটো হৈছে মাটিৰ পৰা বনোৱা হয় মাটিৰ পৰা বনোৱা কিন্তু এতিয়া দৰ্শকে হয়তো ভাবিছে ইমান ক'লা এইটো কি মাটি বহু লোকে মোক এমচিল বুলিও কয় এই মাটিটো মই শিৱসাগৰ নাজিৰাৰ গেলেকীৰ কলীয়া পানীৰ বুলি এডোখৰ জেগা আছে তাৰ পৰা এই মাটিটো সংগ্ৰহ কৰোঁ এই সুতুলিৰ তাৰমানে এই মাটিটো এইটো কাৰণেই আনো মই এই মাটিটো ক'লাও ইয়াত ফিনিচিং দিবলৈ ভাল আৰু যথেষ্ট আঠা সেইটো কাৰণে মই এতিয়া মোৰ যিবিলাক গ্ৰাহক আহে গ্ৰাহকক কওঁ যে আপুনি 5 নল আঁতৰলৈ দলিয়াই দিয়ক যদি ভাগে মোৰ লোকচান হ'ব তাৰমানে এইটো কাৰণে সম্পূৰ্ণ মই ৰিস্ক ল'ব পাৰোঁ এই মাটিটো কিমান টান সেইটো ওপৰত মোৰ বিশ্বাস আছে আৰু তাৰ পৰিৱৰ্তেও মই জুইত পুৰি আৰু পকাই দিছোঁ সেইটো কাৰণে ইয়াৰ মাতটো এতিয়া শুনাই দিছোঁ বাৰু এইটো হৈছে খুব ধুনীয়া হয় অকণমান আৰু কিবা আৰু এতিয়া তেওঁ আচলতে তেওঁ সুতুলি গগনা ধেমাজি প্ৰায়খিনি নাচনীয়ে বজায় আৰু লয় ভাল পায় আচলতে খুব ধুনীয়া মাত ওলায় আৰু শান্তি পায় বজায় আচলতে কথা সেইটো এইবিলাক ঢোলৰ মাৰি মই ভলুকা বাঁহৰ পৰা বনাইছোঁ পৰাপক্ষত মই 3টা গাঁঠিও বনাবলৈ যত্ন কৰোঁ অৱশ্যে তেনেকুৱা পাবলৈ বৰ জটিল খুব কম ওলায় সেই বাঁহবিলাক প্ৰতিডালেই যে 3 পাবৰ হৈছে সেইটো নহয় 3টা গাঁঠিও 2টা গাঁঠিও থাকে কিন্তু পৰাপক্ষত মই 3টা গাঁঠি বনাবলৈ যত্ন কৰি থাকোঁ হয় এইবিলাক হৈছে ঢোলৰ মাৰি আৰু এইবিলাক হৈছে কাকৈ ফণি এটা ময়ূৰ চৰাই কাকৈ ফণি বা চৰাই আকৃতি দিবলৈ যত্ন কৰিছোঁ আৰু এইফালে ফণিখন হয় কিন্তু এতিয়া মই আৰু এটা কথা দৰ্শকক জনাওঁ এইবাৰ মোৰ নিজ হাতেৰে মহৰশিঙৰ ফণি বনাইছোঁ হাতেৰে বনাইছোঁ মেচিন ব্যৱহাৰ নোহোৱাকৈ 2খন বনাই ঘৰতে ৰাখিছোঁ 2খন আছে কিন্তু আৰু বনাম সময় দিব পৰা নাই যিহেতু অকলশৰীয়া মোক ল'ৰা ছোৱালীয়ে সহায় কৰিছিলে কিন্তু এইবাৰ অলপ সিহঁতকো পঢ়া মেলাৰ কাৰণত আপোনাৰ ঘৰৰ পৰিয়াল মোৰ পৰিয়াল বুলি ক'বলৈ যাওঁতে মই আৰু মোৰ পৰিবাৰ আছে ল'ৰা এটা ল'ৰাটোৱে এইবাৰ লেবৰেটৰীত কি বিভাগ সেইটো মই সিমান বহলাই ক'ব নোৱাৰিম এডমিশ্যন কৰি পঢ়ি আছে ছোৱালীজনী হাই ছেকেণ্ডেৰী 2nd ইয়েৰ অহাবাৰলৈ হাই ছেকেণ্ডেৰী ফাইনেল দিব সেইটো কাৰণে সিহঁতক মই কামত
প্ৰেছাৰ দিয়া নাই, সিহঁতক কৰিবলৈ দিয়া নাই, মই অকলে যিমান পাৰিছোঁ কৰি আছোঁ। তেওঁ সেই পৰিয়ালৰ সহযোগতে তেওঁ নিজে যিমানখিনি পাৰিছে সিমানখিনি কৰি তেওঁ সংস্কৃতি জগতখনত অৱদান আগবঢ়াই আহিছে আৰু আগলৈও তেনেধৰণৰ অৱদান আমি তেওঁৰ পৰা বিচাৰিম আৰু তেওঁক ঈশ্বৰে মংগল কৰক। আপোনালোকে কেনেকুৱা পাই আছে জনাব। আৰু তেওঁ এতিয়া বৰ্তমান তেওঁ নিজে সজোৱা গগনা অকণমান আমাক বজাই শুনাই দিব। এখন গগনা মাতটো শুনাইছোঁ এতিয়া। খুব সুন্দৰ, খুব সুন্দৰ। গগনাৰ মাতটো শুনিলে বিহুলৈ মনত পৰি যায় আৰু কি ক'ম, আপোনালোকে কেনেকুৱা পাইছে জনাব, ভাল লাগিব। আৰু দুই এবিধ বাদ্য আছে, আপোনালোকে চাওক। টোকাৰী চাৱনি কৰি থৈছোঁ, ইয়াক সম্পূৰ্ণ ফিনিচিং দিবলৈ বাকী আছে। এয়া গজাল ভিতৰলৈ সম্পূৰ্ণকৈ মৰাই নাই, এইবিলাক কাটিবলৈ বাকী আছে। আৰু এইখন মই জইন দি পিনি বনোৱা। এইটুকুৰা বেহেলাৰ এটা অংশ আৰু এইটুকুৰা মই নিজে বনোৱা। ইয়াক জইন দি পিনি বনাবলৈ এজনে দিছে, সেইকাৰণে এইটো এইভাগে জইন দি এইটো বনাই থোৱা আছে। তাৰপিছতে এখন বাৰ্নিছ কৰিবলৈ বাকী আছে, কিন্তু চাৱনি ধুনীয়া হৈ গ'ল। বাৰ্নিছ কৰি ইয়াক ফুটা উলিয়াই বাকীখিনি কাম কৰিলে ই হৈ যাব। গুৰি চাল ইমান ফিটফিটীয়া হৈ আছে এইটো। ইয়াক যেতিয়া হেৰি দিয়া হ'ব, ইয়াৰ মাতটো বৰ ধুনীয়া হ'ব। আচলতে গুৰি চালৰ মাতটো ধুনীয়া বুলি জানি আহিছোঁ আগৰ পৰাই। মাতটো ধুনীয়া আৰু তাতে গুণাগুণো আছে। গুণাগুণ বুলি ক'বলৈ যাওঁতে ডাৱৰীয়া বতৰ হওক বা ৰ'দ বতৰ হওক, তাৰ মাতটো বহি নাযায়। কিন্তু যদি ছাগলী চাল দিয়া হয় তেতিয়াহ'লে ৰ'দ বতৰত উঠিব আৰু ডাৱৰীয়া হ'লে মানে বহি যাব। এতিয়াতো আৰু বস্তু চিনাকি কৰি দিবলৈ মোৰ বস্তু যিহেতু হাতত নাই, যদি আকৌ কেতিয়াবা এনেধৰণৰ লগ পোৱা হওঁ তেতিয়া বাকী থকা বস্তুখিনিও চিনাকি কৰিম দৰ্শকে। তেওঁ সজোৱা বাদ্যসমূহ সকলোখিনি প্ৰায়খিনি দেখিলে আৰু প্ৰায়খিনি তেওঁ দেখাবলৈ বৰ্তমান সক্ষম হোৱা নাই, কিয়নো বহুখিনি বাদ্য তেওঁ সজাই আছে আৰু আধাখনীয়াকৈ আপোনালোকক আচলতে দেখুৱাবলৈ বিচৰা নাই। সময় হ'লে আপোনালোকক আকৌ এবাৰ তেওঁক আপোনালোকৰ আগত লৈ আহিম। আৰু আজিলৈ ইমানখিনি তেওঁ বাদ্যসমূহ আমাক দেখুৱালে, আপোনালোকক দেখুৱালে। আৰু কেনেকুৱা পালে জনাব। তেওঁ আগবাঢ়ি যাওক। আমাৰ ধেমাজিৰে তেওঁ গৌৰৱ, কৃষ্ণ কান্ত গগৈ বুলি ক'লে সেই গগনা বনোৱা মানুহজনে বুলি মানে সোধে। আৰু আচলতে সেই পৰিচয়টো তেওঁৰ আছে আৰু সেই পৰিচয়টো সদায় থাকি যাওক। আপোনালোকেও তেওঁক কণ্টেক্ট কৰি তেওঁ বনোৱা যদি বস্তু আপোনালোকে বাদ্য ল'ব বিচাৰে তেতিয়াহ'লে ল'ব পাৰিব। আৰু ধন্যবাদ জনাইছোঁ আপোনাক। হয়, ধন্যবাদ। আমাৰ চেনেলৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ, লগতে সমূহ ৰাইজৰ হৈ আপোনাক ধন্যবাদ জনাইছোঁ, কিয়নো সংস্কৃতিৰ দিশটোত তেওঁৰ যি অৱদান, সেই অৱদান আচলতে খুব অতুলনীয়। কিয়নো এই প্ৰতিভা সকলোৰে হাতত নাথাকে আৰু এয়া হৈছে হাতৰ বিদ্যা। এই হাতৰ বিদ্যা সকলোৰে হাতত নাথাকে আৰু তেওঁৰ ওচৰত আছে আৰু তেওঁ সেই বিদ্যা তেওঁ ৰাখি নথৈ ৰাইজলৈ বুলি আগবঢ়াই দিছে। আৰু ইমানখিনিতে নৰৈ আৰু আগবাঢ়ি যাওক। তেওঁক ঈশ্বৰে মংগল কৰক, তাকে কামনা কৰিছোঁ। আৰু আজি ইমানতে এই ভিডিঅ'টো সামৰিছোঁ। আপোনালোকে ভিডিঅ'টো চাই কেনেকুৱা পাই জনাব আৰু লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি লগতে ছাবস্ক্ৰাইব কৰিব।